নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল সপোন কিটচেনলৈ স্বাগতম। আশা কৰোঁ আপোনালোক সকলোৰে ভালে। আজি পুনৰবাৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিলোঁ। আজি আমাৰ ঘৰলৈ লখিমপুৰৰ GD গোয়েংকা পাব্লিক স্কুলত চাকৰি কৰা নাগালেণ্ডৰ এগৰাকী টিচাৰ আহিছিলে। তেখেতে মোৰ ছোৱালীজনীৰ লগতে একেলগে চাকৰি কৰে, সেয়েহে আমাৰ ঘৰখনলৈ ফুৰিবলৈ বুলি আহিলে আৰু তেওঁৰ লগত কিছুমান তেওঁলোকৰ পৰম্পৰাগত খোৱা বস্তু লৈ আহিছিলে, মোক দি থৈ গৈছে আৰু মোৰ পৰাও কিছুমান লৈ গৈছে। মই ভাবিলোঁ ভিডিঅ' এটা কৰি আপোনালোকৰ আগতো শ্বেয়াৰ কৰোঁ। আশা কৰোঁ ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাব আৰু শেষত জনাবলৈ নাপাহৰিব ভিডিঅ'টো চাই কেনে পালে। আহক তেনেহ'লে ভিডিঅ'টোৰ মাজলৈ যাওঁ। আপোনালোকক আজি আমাৰ ঘৰলৈ অহা অতিথি এগৰাকীক দেখুৱাবলৈ লৈছোঁ। এয়া এওঁৰ ঘৰ নাগালেণ্ডত আৰু এওঁ চাকৰি কৰে আমাৰ লখিমপুৰতে মোৰ ছোৱালীজনীৰ লগত, আৰু তেওঁৰ লগত কথা বতৰা পাতি ভাবিলোঁ ভিডিঅ' এটা কৰি আপোনালোককো দেখুৱাওঁ। বহুত ভাল লাগিলে মোৰ লগ পাই, আৰু তেওঁ কি বস্তু আনিছে ময়ো তেওঁক কিবা কিবি দিম, সকলোখিনি আপোনালোকক দেখুৱাম। আপোনালোকে ভিডিঅ'টো চাই যাব। Hi, my name is Sulan and I'm from Kohima. And today I brought with me some Naga items, food items. So this is fermented bamboo shoot. This you cook it with pork, chicken and fish. It's really tasty. This is Manipuri ngari. This is dry fish. This you make it with chutney. You make chutney with this, or you make salad with this. It's called shintu in Manipuri. And this is fermented soya bean. We call this akuni. You can see it's really like, it smells weird, but it's really tasty. মই আপোনালোকক ওচৰৰ পৰা দেখুৱাই দিছোঁ। এয়া হ'ল খৰিচা, বাঁহগাজৰ তেওঁলোকে বনোৱা নাগালেণ্ডত বনোৱা নাগালেণ্ডত বনোৱা, আৰু এয়া শুকান মাছ, আৰু এয়া এইটোৰ নাম আখুনি। এয়া আখুনি। This is fermented soya bean. এইটো বোলে চয়াবিনৰ পৰা বনাইছে। এয়া দেখিছে চয়াবিন, ginger, chili and salt. Pickle. This is soy bean pickle. আমি সকলোৱে অকণমান খাই চাইছোঁ। পিংকি খোৱা আৰু চুনচুনি। এয়া এওঁলোকৰ খৰিচা অকণমান আমাৰ ঘৰলৈ ৰাখি থৈছোঁ। এইটো আমাতকৈ বহুত বেছি কাঢ়া হয়। মোৰখিনিও দেখুৱাইছোঁ, কিন্তু আমি যিখিনি বনাওঁ তাতকৈ বহুত বেছি কাঢ়া হয়। অকণমান দিলে বহুত হৈ যায়। এয়া মোক মাছৰ লগত বইল কৰি খাবলৈ কৈছে, আমি খাই চাম। এইকণ ৰাখিলোঁ, আপোনালোকক দেখুৱাইছোঁ। আৰু এয়া বগৰী মিঠা আচাৰ মই বনাইছিলোঁ, তেওঁ খাই বহুত বেছি ভাল পালে। আৰু এয়া জলফাই আচাৰ মোৰ পৰা লৈ লৈছে, আৰু এয়া হ'ল মূলাৰ আচাৰ। এইখিনি মোৰ পৰা লৈছে, তেওঁ ঘৰত গৈ খাবগৈ নিজৰ ৰুমত। Thank you so much for the pickles, auntie. It was so tasty. I hope you make it at home and try it. Thank you. Thank you. Itu kom chawal ase. Sticky rice. Hoshi? তেওঁলোকে বৰা চাউলৰ ভাত বনাই খায় আৰু পিঠা বনায়ো খায়। আমি যেনেদৰে ঘিলা পিঠা বনাওঁ তেনেদৰেই বনাই চাগৈ কৈছে মোক। এনেদৰে পিঠা বনাওঁ মিক্সিত খুন্দি লৈ, আৰু সেয়েহে নতুনকৈ ইয়াত আহি আছেহি লখিমপুৰত। ক'ত কি বস্তু পায় ইমানকৈ জনা নাই, সেয়ে মোক সুধিলে বৰা চাউল আছেনে নাই। মই দেখুৱালোঁ, আৰু বৰা চাউলো অলপ মই তেওঁক দি পঠিয়াইছোঁ। আৰু এইখিনি বৰা চাউল মই তেওঁক দিছোঁ। তেওঁ এই বৰা চাউলখিনি কেনেকৈ বনাই খায় আপোনালোকক ক'ব। Itu kom chawal koi Nagamese roar. Itu mohan roti punai nilito pat nisna punai na chutney bagi khai. Thank you auntie. Say what? Hopunar kitchen. Do like, subscribe and share. Hopunar kitchen. Thank you. Thank you. ভিডিঅ'টো আজিলৈ ইমানতে সামৰিবলৈ বিচাৰিছোঁ। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব। ভিডিঅ'টো যদি চাই ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোক সকলোকে মই অশেষ ধন্যবাদ জনালোঁ।